टूटा टूटा ऐसे टूटा कि जुड़ ना पाया বিদ্যুৎ পানী খোৱা আৰু খোৱা বেছিকৈ খোৱা टूटा टूटा ऐसे टूटा कि जुड़ ना पाया फूटा फूटा ऐसे फूटा एक परिंदा फिर जुड़ ना पाया কিমান ওপৰত উঠিব লাগিব আৰু কিমান ওপৰত উঠিব জুই পুৰোৱা আৰম্ভ হৈ গ'লে যদিও পুহ মাহ বা মাঘ মাহ হোৱা নাই কিমান কাটিলে ধান আধাৰে কাটিছে আধাৰে হৈছে ইয়াত আনি মৰণা মৰাব নে তাতে মাৰি লৈ আহিব বিদ্যুৎ দা এইফালে আমাৰ গুণেন দা এইফালে আমাৰ প্ৰণৱ দা এইফালে যুধিষ্ঠিৰ দা এইফালে আমেশ দা জুই ঠাণ্ডা লাগে একদম বঢ়িয়াকৈ জুই একে মাঘৰ জুই তেনেকুৱা যেন লাগে পাহাৰৰ ওপৰত কিন্তু যুধিষ্ঠিৰ দা চালনীকেইখনো উঠাব লাগিব না একবাৰ মাকো উঠাব লাগিব না ইমান ধুনীয়া ভাত খুৱাইছে আমাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বাৰু আৰু ভাল হওক আপোনালোকৰ খাইছোঁ এনেকুৱা লাগিছে যাৰ কালি পুৰা একদম পায় কিয় নাপায় তাই আহিলে মাতিব এইটো কি আলু বুলি কয় শিমলু আলু না Kisah kumusal nih. Udah das nih mana? Udah dapat. Hah?
ইয়াৰে গাহৰি চাহৰি পুহি খোৱা শুনা আজি আমাৰ ভাগ্য নহ'ল। umsuai ডেকা চাঙত উঠিম। এই ডেকা চাঙতে বিভিন্ন ধৰণৰ পূজা পাতল যেনেকৈ আমাৰ নামঘৰত নাম কীৰ্তন হয়। ইয়াত জোতা চেণ্ডেল খুলি যাব লাগিব। এইটো হৈছে ডেকা চাং। ইয়াতে পূজা পাতল কিবা কিবি কৰে। ঢোল ঢোল এইটো নামটো কি ইমৰান দা? নাই নাই এইটো পাম খ্ৰাম। যজ্ঞৰ কাৰণে বাঁহ থৈ দিছে। বাঁহবিলাক যজ্ঞ হয় ইয়াতে ন? কওকচোন কওক। কি আমচাই পিনুং। ঠাইখিনিৰ নাম আমচাই পিনুং। গাঁওখনৰ নাম আমচাই পিনুং। 2019 গাহৰি ছাগলী নহয় জানো? এইবোৰ নহয় চব গাহৰি। এই মালাডালত গাহৰিৰ মূৰ্তি মানে মাথাটো চিলাই চিলাই ৰাখিছে। জুম খেতি দেখোন। জুম খেতি কেনেকৈ পাহাৰীয়া এঢলীয়া ঠাইত মাটি কাটি কাটি যে জুম খেতি কৰে। জুম খেতি চব ইয়াত জুম খেতি। ডেঞ্জাৰ।